নমস্কাৰ, মই আছোঁ। কি খবৰ? আপোনালোক ভালে আছে? আজিতো সৰস্বতী পূজা। ভাবছিলোঁ কোনোবা এনেকুৱা পূজা যদি স্কুলে যাব পাৰোঁ, তাকে চিন্তা কৰিছিলোঁ। ভাড়া ঘূৰাতে এটা ভাড়া পাই গ'লোঁ। মই বোলো চান্সতে ডেন্স মাৰি দিলোঁ, বোলো না পূজাটো চাই লওঁ একবাৰ, মাক একবাৰ সেৱা এটা কৰি লওঁ। সৰু স্কুল এখন গৈছিলোঁ, বহুত ধুনীয়া বস্তুখিনি ভালেই ডেক'ৰেশ্যন কৰিছে। ইহঁতক লৈ গৈছিলোঁ আৰু এই যে বাবুটোৰ স্কুলত গৈছিলোঁ। আমাকো খিচাৰি দি দিল। মই বোলো না খিচাৰিটো খাই দিম, এয়ে আশা কৰি আছিলোঁ। খিচাৰি মানে খোৱাৰ লগে মজা। আৰু কবি ভাজাটো বহুত ধুনীয়া হৈছে, ভাল লাগছে কবি ভাজাটো। খিচাৰি মানে সৰস্বতী পূজাত কবি ভাজাটা মেইন। কবি ভাজা খিচাৰি এটা বেলেগ এটা টেষ্ট আৰু যি নহওক, মনৰ আশা এটা পূৰণ হ'ল। ভাল লাগিল। আমি যখন যে স্কুলত আছিলোঁ তখন অলপ বেলেগ ধৰণৰ আছিল আৰু পূজা বুলি কোৱাৰ ল'লে বেলেগ এটা মনত ভাৱ আহি যায় 2-3 দিনৰ বাবে। আৰু আমি তখন স্কুলত 2-3 দিন মান স্কুলতে থাকোঁ। চবখিনি বস্তু আমি নিজে কৰোঁ আৰু খৰি কাটাৰ ডেক'ৰেশ্যনৰ যিখিনি বস্তু বানাং চব আমিয়ে কৰিছিলোঁ। বৰ্তমান আৰু চবখিনি বস্তু ডিজিটেল যুগ পৰিৱৰ্তন। বৰ্তমানৰ মানুহ চানুহ লগাই দিয়ে, হাজিৰা লগাই দিয়ে, চবখিনি কৰিলে। যি নহওক ভাল লাগিল। পূজা চালোঁ, সৰস্বতী পূজা খালোঁ, খিচাৰিটো খাব মন আছিল, খিচাৰিও খালোঁ। ঠিক আছে, বাই বাই। এতিয়া ৰাখোঁ। আপোনালোকে